নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম আৰু শাৰদীয় দুৰ্গা পূজা সকলোলৈ শুভেচ্ছা থাকিল। আৰু আজি মই গৈ আছোঁ কেইটামান ব্যতিক্ৰমী মণ্ডপলৈ। প্ৰতিটো মণ্ডপ ইটোতকৈ সিটো বেছি ব্যতিক্ৰমী, গতিকে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু চাই থাকক আপোনালোক ভিডিঅ'টো শেষলৈকে। আৰু ফাইনেলি পাই গ'লে সেই প্ৰথমটো ব্যতিক্ৰমী মণ্ডপ, আৰু আপোনালোকে মোৰ পিছফালে দেখিব পাৰিছে যে এই মণ্ডপটো। তেনেহ'লে বলক আপোনালোকক মণ্ডপৰ ভিতৰৰ ভিউটো দেখুৱাবলৈ চেষ্টা কৰোঁ। আৰু এয়া হৈছে এই মণ্ডপৰ ভিতৰখন, আৰু সঁচাই কৈছোঁ বহুত মজা লাগিছে আহি পেলাই। সঁচাকৈ আৰু দেৱী প্ৰতিমাটো বহুত ধুনীয়া লাগিছে মানে। আৰু বৰ্তমান এইবাৰ দ্বিতীয়টো মণ্ডপ দেখুৱাবলৈ আপোনালোকক লৈ যাম। আৰু দ্বিতীয়টো মণ্ডপ আৰু হেভি। দ্বিতীয়টো মণ্ডপ আছে আইফিল টাৱাৰ। বৰ্তমান পাই গ'লেহি। এয়া চাওক মানে কি হেভি বনাইছে, লাইটিং চিষ্টেম চাওক। আইফিল টাৱাৰটো কি মজা লাগিছে। বলক এবাৰ ডাইৰেক্ট ভিতৰখন দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এয়া হৈছে দ্বিতীয়টো মণ্ডপৰ এটা ব্যতিক্ৰমী দৃশ্য। যেনেকৈ কৈছিলোঁ ইটোতকৈ সিটো বেছি ব্যতিক্ৰমী। লাইটিং চিষ্টেমটোৱে কিমান ধুনীয়া এটা মন মোহিত কৰা দৃশ্য আপোনালোকে দেখিছে। গতিকে লগতে দুৰ্গা প্ৰতিটো বহুত ধুনীয়া লাগিছে। বাকী এবাৰ বলক তৃতীয়টো মণ্ডপলৈ। আৰু এইটো হৈছে তৃতীয়টো 3 নম্বৰটো ব্যতিক্ৰমী এটা মণ্ডপ। এটা আচৰিত ধৰণৰ মানে কি ক'ম, জীৱন্ত মূৰ্তি ইয়াত আপোনালোকে দেখিবলৈ পাইছে। মোৰ ভিডিঅ'ৰ দ্বাৰা আপোনালোকক হয়তো ইমান এটা ভাল ভিউ দিব পৰা নাই, কিন্তু বহুত ধুনীয়া লাগিছে। আমি ৰিয়েল লাইফত যিটো দেখিছোঁ, বৰ্তমান মই চকুৰে যিটো দেখিছোঁ, সঁচাকৈ আপোনালোক যদি ইয়ালৈ আহিলে হয় বহুত এটা ধুনীয়া দৃশ্য আপোনালোকে দেখিব পালে। বাকী আজিৰ ভিডিঅ'টো ইমানেই আছিল। আকৌ এবাৰ হেপী দুৰ্গা পূজা আজিলৈ বাই, এণ্ড থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।